গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল জান MDS। তো বলক গাইজ, আজি আপোনালোকক দেখুৱাব গৈ আছোঁ কইনাকা কৃষি পাম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু বলক আজি আমি বেছি কথা নাপাতোঁ, তো ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, আজি মই কইনাকাই পাই গৈছোঁ। এয়া আপোনালোকে দেখিছে, কইনাকাত আছে মোৰ লগৰ দাদা দুজন আছে। আৰু আপোনালোকক আজি দেখুৱাম, যদি আপোনালোকে কেনেবাকৈ কইনাকাত ফেমিলি লৈ আহে তো বলক, সৰু ল'ৰা ছোৱালী বিশেষকৈ সৰু ল'ৰা ছোৱালী যদি লৈ আহে তো ইয়াত খেলিব পৰা সুবিধা আছে। আৰু এয়া মোৰ পিছফালে দেখুৱাই আছোঁ, ইয়াত ধুনীয়া ধুনীয়া গছ, মধুৰিআম গছ। আৰু এয়া এতিয়া বৰ্তমান এয়া বনাই আছে, মই আপোনালোকক দেখুৱাই আছোঁ, বনাই আছে বৰ্তমান, কমপ্লিটলি হোৱা নাই। তো হ'লে মই নেক্সট ভিডিঅ'টো ইয়াত নিশ্চয় বনাম। আৰু বলক এতিয়া আমি আৰম্ভ কৰোঁ। তো বলক আৰু আপোনালোকক বস্তু দেখুৱাই আছোঁ, অলপ আমি আগলৈ যাওঁ। তো গাইজ, আমি আহি পাই গ'লোঁ। এয়া আপোনালোকে যদি কেনেবাকৈ আপোনালোকৰ ল'ৰা ছোৱালী লৈ আহে কেতিয়াবা কইনাকা চাবলৈ, তো এয়া ইয়াত ধুনীয়াকৈ বনাই থৈছে খেলিব পৰা। আৰু এতিয়া মইতো বাৰু নেখেলোঁ, মই ডাঙৰ হৈ গ'লোঁ এতিয়া। তো এয়া দেখুৱাই আছোঁ। আৰু এয়া আপোনালোকে দেখি আছে, ইয়াত বনাই থৈছে, এতিয়ালৈকে হোৱাগৈ নাই। আৰু সেয়া বহুত দূৰলৈকে আপোনালোকে ডাম্পাৰ চাগৈ আপোনালোকে গাড়ীখন দেখিছে ইয়াত, আপোনালোকে দেখি আছে বহুত দূৰলৈকে, মানে চকুৰে কেমেৰাই নধৰা হেৰিকৈ আপোনাৰ মাটি আছে ইয়াত বহুত খেতি কৰা হৈছে। আৰু এয়া পোহৰ ইয়াত আহি কেনেকুৱা লাগিছে? হেল্ল' দোস্ত, এয়া আমি কইনাকা ৰেষ্টুৰেণ্ট, সেয়া মোৰ লগত আছে মোৰ দাদা। আৰু আমাৰ ছাৰ আছে, ময়ো নাই, মই বেলেগত। এয়া আমাৰ ছাৰ হাই কৰি দিয়ক। আৰু আমাৰ লগত আছে, দেখি ইয়াত ব্লেক টি খাব নে কফি? অৰ্ডাৰ দিয়া হৈ গৈছে ব্লেক টি। তো আমি এতিয়া বহিম চাহ খাম এতিয়া ধুনীয়াকৈ। এয়া আমি গৈ গ'লোঁ এতিয়া ৰেষ্টুৰেণ্টত। চাওক ইয়াত যিখিনি টেবুল ডেস্ক বেঞ্চ আছে চব বাঁহৰ। এয়া আপোনালোকক মই দেখুৱাইছোঁ এইখিনি বস্তু। ৱাও, কিমান ধুনীয়া। চাওক এয়া চব বাঁহৰ, এয়া চব বাঁহৰ আছে। চাওক বোম লাগিছে, বোম ক'বলৈ ভাষা নাই, মানে ইমান ধুনীয়াকৈ বনাইছে। এয়া চাওক চকী বাঁহৰ, চব বাঁহৰ চকী। হেল্ল', এয়া আমাৰ গাঁৱৰ পৰা আমাৰ খুৰী আছে, আমাৰ বৰমা আছে, দাদা আছে, আপোনালোকক দেখুৱাই আছোঁ। তো আমি আজি কইনাকা ৰেষ্টুৰেণ্ট এইখন আপোনালোকে দেখিছোঁ, বৰ মজা লাগে ইয়াত। যদি সময় পাই আহি যাব, ইয়াত সকলো বস্তু আপোনাৰ বেঞ্চ আছে, ডেস্ক আছে, চব চকী আছে, চব আপোনাৰ বাঁহৰ বনাই থোৱা আছে। আৰু আমাৰ গাঁৱৰ সকলো ৰাইজক দেখুৱাই দিছোঁ। এয়া মইম্বা হাই কৰি দিয়ক। তো আমাৰ ৰোহিত দা হাই বুলি কওঁ। এয়া কইনাকাৰ বোম ডাঙৰ মাছটো, কোনো মেডিচিন নিদিয়া মাছ এইটো, চাই লওক। আমাৰ চাহ আহি গ'ল, সকলোৱে চাহ খাব বহিছে এতিয়া। মোৰ এইটো গাখীৰটো কইনাকাৰে নে? পনীৰ টিকা মছলা, টিকাটো কি? মোৰ বুকুত বোৱালে প্ৰেমৰ চুনামি, লাগে মোৰ ভাল দিয় বুকুত জ্বলি মৰা চাল, মোৰ মতে চুইচাং লাগে ফুটু কৰা তোৰে ৰঙা বগা গাল, তই হবিনে মোৰ কলিজাৰে ফাল, মন হবিনে মোৰ কলিজাৰে ফাল, তই হবিনে মোৰ কলিজাৰে ফাল, মন হবিনে মোৰ কলিজাৰে ফাল।
ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে। তো মোৰ আশা আছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। বাই, তেনেহ'লে আজি ভিডিঅ'টোলৈ ইমানেই। তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ।